এভৰিৱান কি খবৰ আশা কৰিছোঁ আপোনালোক আটাই ভালে আছে মোৰো ভাল দেই আৰু যেহেতু সোমবাৰে মানে উৰুকা হ'লে আৰু দল ভাত খোৱা আহিলে সেইকাৰণে মানুহবিলাকে আজি বজাৰ কৰিবলৈ আহিছে ময়ো আহিছোঁ মই কিন্তু অহাত 2:30 বাজিলে বহুত দেৰি হৈ গ'ল সেইকাৰণে মানুহৰ ভিৰটো অকণমান কমিছে বাৰু এতিয়া ইয়াত দেখিছেনে চুঙা পিঠা ওলাইছে এটাত কিন্তু 40 টকাকৈ দেই আৰু এইখন হয় আমাৰ জালাহৰ ওচৰতে অৱস্থিত জালাহ বজাৰ ইয়াতে মই বজাৰ কৰিবলৈ আহিছোঁ আহিয়ে থাকোঁ আৰু শনিবাৰ বুধবাৰে ইয়াত মানে বজাৰ হৈয়ে থাকে আৰু মই যিহেতু বেটাৰ কাৰণে ফল লৈ আছোঁ ফলৰ ওচৰে পাজৰে থকা দোকানখিনি আপোনালোকক দেখুৱাই দিছোঁ ভিতৰত কিন্তু মাছ মাংস চেণ্ডেল বয় বস্তু প্লাষ্টিকৰ বস্তু কিবা কিবি ঢেৰ দোকান আছে দেই আৰু যিহেতু সোমবাৰে মানে উৰুকা হ'লে সেইকাৰণে আপোনালোকক আটাইকে মানে মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ দেই হেপী মাঘ বিহুৰ বহুত শুভকামনা থাকিল আপোনালোক আটাইলৈকে আৰু আমাৰ এই বজাৰখন কেনেকুৱা পালে এবাৰ জনাব দেই আৰু মানে আগেবেলা বহুতেই ভিৰ আছিলে জানেনে একেবাৰে মানে স্কুটি বাইক এইবিলাক থ'বলৈ ঠাইকিয়াই জগাই মানে নোহোৱা হৈ গৈছিলে জানেনে কেইবাৰ